নমস্কাৰ এম এছ ছাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ', যিটো ভিডিঅ'ৰ মাধ্যমেৰে আজি আপোনালোকক দেখুৱাম 2024 বৰ্ষত চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত লোকসকলৰ কাৰণে এটা জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো সিদ্ধান্তৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত লোকসকলে এতিয়াৰ পৰা ফ্ৰীতে চিলাই মেচিন লাভ কৰিব আৰু লগতে ই ৰিক্সাও ফ্ৰীতে লাভ কৰিব। 1 টকাও খৰচ নকৰাকৈ আপুনি ঘৰতে মোবাইলৰ জৰিয়তে কেনেকৈ ফ্ৰীতে চিলাই মেচিন লাভ কৰিব, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি আপোনালোকক দেখুৱাম। ঘৰতে বহি মোবাইলৰ জৰিয়তে আবেদন কৰিব আৰু আপুনি ফ্ৰীতে ঘৰতে বহি এই চিলাই মেচিনটো লাভ কৰিব। আৰু এই চিলাই মেচিনটো কোনসকলে লাভ কৰিব, কেনেকৈ আবেদন কৰিব, সম্পূৰ্ণ প্ৰচেছ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। তেন্তে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথমতে আমি জানিব লাগিব কোনসকলে এই চিলাই মেচিনটো চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। প্ৰথমতে আমি চৰকাৰৰ তৰফৰ পৰা দিয়া এখন জাননী চাওঁ। এই জাননীখনত দিয়া হৈছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰ অসমৰ স্থায়ী বাসিন্দাৰ অনুসূচিত ধৰ্মীয় সংখ্যালঘু, যিসকল ধৰ্মীয় সংখ্যালঘু আছে মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী, এই লোকসকলৰ বাবে 2024 বৰ্ষত চৰকাৰৰ তৰফৰ পৰা এখন স্কিম ওলাইছে আৰু এই স্কিমৰ জৰিয়তে তেওঁলোকে ঘৰতে বহি মোবাইলৰ জৰিয়তে আবেদন কৰি ফ্ৰীতে লাভ কৰিব। আৰু ইয়াৰ জৰিয়তে কৈছে চৰকাৰৰ তৰফৰ পৰা 80% প্ৰদান কৰিব আৰু যিজন হিতাধিকাৰীয়ে মেচিনটো লাভ কৰিব বিচাৰে তেওঁ 20% পৰিশোধ কৰিব লাগিব। এই চিলাই মেচিনটো লাভ কৰিবলৈ হ'লে আপোনাৰ কিছুমান যোগ্যতাৰ প্ৰয়োজন হ'ব, আপোনাৰ কিছুমান প্ৰয়োজনীয় নথিপত্ৰও লাগিব। আৰু প্ৰথমতে কোৱা হৈছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হ'ব লাগিব। চিলাই মেচিনটো মহিলাসকলে লাভ কৰিব। আৰু দ্বিতীয়তে কোৱা হৈছে ইয়াত আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। যোনে ফ্ৰী চিলাই মেচিনৰ বাবে আবেদন কৰিব তেওঁ 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত কোৱা হৈছে আবেদনকাৰীৰ বয়স 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। যিজনে আবেদন কৰিব তেওঁৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু তৃতীয়তে কোৱা হৈছে আবেদনকাৰীৰ ঘৰৰ ঠিকনা ও প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। আৰু যিজন গাঁওবুঢ়া হয় গাঁও পঞ্চায়তৰ যিজন তেওঁৰ পৰা এখন লিখিত প্ৰমাণপত্ৰ আপুনি ল'ব লাগিব এই আবেদনৰ বাবে। এতিয়া আপোনালোকক আমি দেখুৱাম যে ফ্ৰীতে আপুনি কেনেকৈ আবেদন কৰিব আৰু আপোনাৰ মোবাইলৰ জৰিয়তে। তেতিয়া বলক এই ষ্টেপখিনি লৈ আমি আগবাঢ়ো। প্ৰথমতে কেনেকৈ আপুনি আবেদন কৰিব, আপোনাৰ হাতত থকা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব assamminority.com। সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব, এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত ইণ্টাৰফেচ অহাৰ পিছত আপুনি অলপ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত এনেকুৱা এটা অপশ্যন খোল খাব কোৰ্ছ ইনফৰমেশ্যন বুলি লিখা। ইয়াত কোৰ্ছ ইনফৰমেশ্যনত আপুনি ক্লিক কৰিব, ছিলেক্ট কোৰ্ছ বুলি লিখা থাকিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত দিয়া হৈছে ডিষ্ট্ৰিবিউশ্যন অফ সুইং মেচিন আৰু ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা। কাৰণ যোৱা ভিডিঅ'ৰ মাধ্যমে আপুনি যদি সেইটো ভিডিঅ' চোৱা নাই যে কেনেকৈ ফ্ৰীতে ই ৰিক্সা লাভ কৰিব, ই ৰিক্সাৰ বাবে আবেদন কৰিব, সেইটো ভিডিঅ' আপুনি চাই যাব, আমাৰ চেনেলত দিয়া হৈছে। আৰু আজি আপোনালোকক দেখুৱাম এই ফ্ৰীতে কেনেকৈ চিলাই মেচিন লাভ কৰিব। আজি চিলাই মেচিনৰ বাবে আবেদন আমি প্ৰক্ৰিয়াটো দেখুৱাম। আমি আজি চিলাই মেচিনৰ বাবে আবেদন কৰিম। ইয়াত ছিলেক্ট কৰিম ডিষ্ট্ৰিবিউশ্যন অফ সুইং মেচিন, ইয়াত ক্লিক কৰিম। তাৰপিছত এনেকুৱা অলপ টাইম ল'ব। তাৰপিছত এনেকুৱা এটা অপশ্যন খোল খাব ছিলেক্ট কোৰ্ছ অফ হুইচ ইউ ৱান্ট টু এপ্লাই। আপুনি কিহৰ বাবে এপ্লাই কৰিব বিচাৰে, আমি চিলাই মেচিনৰ বাবে এপ্লাই কৰিম। তাৰপিছত 2 নম্বৰত অপশ্যন খোল খাব পাৰ্চনেল ইনফৰমেশ্যন। যোনজনে আবেদন কৰিব তেওঁৰ সকলো ইনফৰমেশ্যন ইয়াত দিব লাগিব। প্ৰথমতে কেণ্ডিডেটজনৰ নাম, যোনে এপ্লাই কৰিব তেওঁৰ নাম ইয়াত প্ৰথমটোত লিখিব লাগিব। দ্বিতীয়তে দিয়া হৈছে ফাদাৰ্ছ নেম, গাৰ্জেন নেম, মানে তেওঁৰ গাৰ্জেন তেওঁৰ ফাদাৰ যিজন হয় তেওঁৰ নাম লিখিব লাগিব। তৃতীয়তে আপোনাৰ এটা মোবাইল নম্বৰ লাগিব, যিটো মোবাইলত OTP আহিব। অৱশেষত এইটো ফাইনেল যেতিয়া ছাবমিট কৰা হ'ব তেতিয়া এটা OTP আহিব, এই মোবাইল নম্বৰটো আপোনাৰ প্ৰয়োজন হ'ব, এই মোবাইল নম্বৰটো দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰিব, আপুনি মহিলা হয় নে পুৰুষ হয়। আৰু যদি আপুনি ই ৰিক্সাৰ বাবে আবেদন কৰিছে তেতিয়াহ'লে পুৰুষে আবেদন কৰিব আৰু চিলাই মেচিনৰ বাবে আবেদন কৰিলে মহিলা হ'ব লাগিব। যি হয় আপোনাৰ জেণ্ডাৰ ইয়াত ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজ বা টাউনৰ নাম লিখিব। ইয়াৰ পিছত দিয়া হৈছে পোষ্ট অফিচ, আপোনাৰ পোষ্ট অফিচখন ক'ত ইয়াত ছিলেক্ট কৰিব। তাৰপিছত পুলিচ ষ্টেচন ক'ত ইয়াত ছিলেক্ট কৰিব। ছিলেক্ট ষ্টেট, ইয়াত মানে যিখিনি অপশ্যন দিয়া আছে আপুনি তাত চাই ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপোনাৰ পিন নম্বৰ, আৰু ইয়াত অৱশেষত আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড নহ'লে আপুনি এই
ফ্ৰী চিলাই মেচিন লাভ নকৰে আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ডত দিয়া যিটো নাম্বাৰ ইয়াত দি এণ্টাৰ কৰি আপুনি ভেৰিফাই কৰিব লাগিব ইয়াৰ পিছত দিয়া হৈছে 3 নম্বৰ অপচনটো দিয়া হৈছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন কোৱালিফিকেশ্যন ইনফৰমেশ্যনত আপুনি যেতিয়া ক্লিক কৰিব ইয়াত লেখা আহিব ক্লাছ 5 পাছ ক্লাছ 8 পাছ মানে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান ইয়াত সিলেক্ট কৰিব ইয়াত যেহেতু জাননীখনত দিয়া হৈছিল যে আপুনি লাষ্ট 5 পাছ হ'ব লাগিব যেহেতু আপোনাৰ যি হয় তাত সিলেক্ট কৰিব ইয়াত আন এটা অপচন দিয়া হৈছে পিছৰ অপচনত কৈছে যে আদাৰ কোৱালিফিকেশ্যন আপোনাৰ বেলেগ কিবা আদাৰ কোৱালিফিকেশ্যন আছে নেকি থাকিলে দিব নিদিলে থাকিলে নাই আৰু 4 নম্বৰ অপচনত কোৱা হৈছে আদাৰ ইনফৰমেশ্যন আপোনাৰ সিলেক্ট কাষ্ট আপোনাৰ কি কাষ্টৰ হয় আপুনি কমিউনিটি কি হয় ধৰ্ম কি হয় সকলো ইয়াত সিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল কৰিব আপোনাৰ এনুৱেল ইনকাম কিমান বছৰি আপোনাৰ সাৰ্কুলৰ পৰা এখন ইনকাম আয়ৰ প্ৰমাণপত্ৰ দিব আয়ৰ প্ৰমাণপত্ৰ চাই ইয়াত বহাব আপোনাৰ এনুৱেল ইনকাম কিমান ইয়াত জাননীখনত কোৱা হৈছে আপোনাৰ এনুৱেল ইনকাম 3 লাখ টকাতকৈ কম হ'ব লাগিব ইয়াত আপোনাৰ যিখিনি কোৱা হৈছে আৰু জাননীখনত যেনেকুৱা দিছে এই সকলোখিনি ফিলআপ কৰাৰ পিছত আপুনি 5 নম্বৰত দিয়া হৈছে ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত প্ৰথমতে আপলোড কৰিব লাগিব কেণ্ডিডেট ফটো যোনে আবেদন কৰিব আবেদনকাৰীৰ ফটো আবেদনকাৰীৰ সিগনেচাৰ ইয়াৰ পিছত আবেদনকাৰীৰ আইডি প্ৰুফ ইয়াৰ পিছত এড্ৰেছ প্ৰুফ স্কুল সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট সকলোখিনি ফিলআপ কৰাৰ পিছত এই সকলোখিনি আপলোড কৰিব লাগিব প্ৰথমতে আপোনালোকে ফিলআপ কৰাৰ পিছত সকলোখিনি ডকুমেণ্টৰ সাইজ মিলাই 500 কেবিৰ ভিতৰত 100 কেবিৰ ভিতৰত এনেকুৱা মিলাই যত যিটো দিয়া আছে কেণ্ডিডেট ফটো 100 কেবিৰ ভিতৰত হ'ব লাগিব সিগনেচাৰ 100 কেবিৰ ভিতৰত হ'ব লাগিব নহলে আপলোড নহব সেইসমূহ কেবি মিলাই আপোনালোকে সকলোখিনি আপলোড কৰিব লাগিব সকলোখিনি আপলোড কৰাৰ পিছত ইয়াত এটা লাষ্টত ইয়াত এটা অপচন খুল খাব এনেকুৱা সাবমিট বুলি যেটো লিখা আছে তাত আপুনি সাবমিট যেতিয়া কৰিব সাবমিট কৰাৰ পিছত আপোনাক এনেকুৱা এখন ৰিসিভ খুল খাই আহিব সাবমিট কৰাৰ পিছত যেটো ৰিসিভ আহিব সেই ৰিসিভখন আপুনি ৰাখিব আপোনাৰ ৰেফাৰেন্স হিচাপত এই ৰিসিভখন আপুনি ৰাখি দিব ইয়াৰ পৰৱৰ্তীতে আন এটা বাছনি হ'ব যেটো বাছনিৰ জৰিয়তে আপুনি যিখিনি ডকুমেন্ট আপুনি অনলাইনত আপলোড কৰিছিলে সেই সকলোখিনিৰ হাৰ্ড কপি আপোনালোকে তাত লৈ যাব লাগিব আৰু তাত ইয়াত বাছনিত যদি আপুনি সিলেক্ট হয় তেতিয়া হলে আপুনি ঘৰত বহি ফ্ৰীতে সেই সিলাই মেচিনটো আপুনি লাভ কৰিব সেম একেদৰে ইয়াত যি দাত আমি সিলাই মেচিনটো দিছি যদি আপুনি এই ফ্ৰীতে ই-ৰিস্কৰ বাবে আবেদন কৰিব বিচাৰে সেম একেদৰে অকল সিলাই মেচিনটোৰ ঠাইত আপুনি যদি ই-ৰিস্ক সিলেক্ট কৰে তেতিয়া হলে সকলোখিনি এই ই-ৰিস্কত আবেদন হৈ যাব অকল এইটো ক্যাটাগৰি টু চেঞ্জ হ'ব আপুনি কিহৰ বাবে আবেদন কৰি আছে সিলাই মেচিন না ই-ৰিস্ক কাৰণ আমি আগতে দেখুৱাই লৈছো যে ই-ৰিস্কৰ বাবে আবেদন দেখুৱাই লৈছো আৰু ফ্ৰী সিলাই মেচিনটো দেখুৱা নাই আৰু বহুতে কমেন্ট কৰি আছে সিলাই মেচিনটোৰ আবেদন কেনেকুৱা হ'ব সেই কাৰণে আজি আপোনালোকক দেখুৱাই দিলো যে সিলাই মেচিনটোৰ আবেদন কেনেকুৱা কৰিব এই প্ৰসেছটোৰ মাধ্যমেৰে আপুনি এই একেধৰণে আপুনি যদি আবেদন কৰে আপুনি 100% সিলেক্ট হৈ যাব আৰু আপুনি ঘৰত বহি এই সিলাই মেচিনটো পাই যাব আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটোলৈ নতুন আহিলে সাবস্ক্ৰাইব কৰি দিব